হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ গুজিয়াৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। গুজিয়া বনাবৰ বাবে প্ৰথমে মই চাহ খোৱা কাপৰ জোখাৰে 2 কাপ ময়দা লৈছোঁ। লগতে সোৱাদ অনুযায়ী আধা চামুচ নিমখ দিছোঁ। নিমখখিনি দিয়াৰ পাছত এইখিনি মই ভালদৰে মিলাই লৈছোঁ। এতিয়া মই ইয়াত দিছোঁ অকণমান ৰিফাইন তেল। ৰিফাইন তেল অলপ বেছিকৈয়ে দিব লাগে, কাৰণ ৰিফাইন তেল বেছিকৈ দিলেহে গুজিয়াখিনি অলপ ক্ৰিস্পি হয়। এতিয়া মই এইখিনি ভালদৰে হাতেৰে মোহাৰি সানি লৈছোঁ। এনেদৰে শুকানকৈ সানি ল'লেহে গুজিয়াখিনি মচমচীয়া হৈ থাকে। এনেকৈ হাতেৰে মুঠি মাৰি চাইছোঁ, দেখিছে মুঠিটো ৰৈ গৈছে। এতিয়া মই এইখিনি ভালদৰে পানীৰে সানি ল'ম। এতিয়া মই এইখিনি আটা মঠা দি মঠি ল'ম। অলপ অলপকৈ পানী দি মঠিছোঁ, কাৰণ বেছিকৈ পানী দিলে একেলগে ডৌটো বেছি ঢিলা হৈ যাব পাৰে। গুজিয়াৰ বাবে ডৌটো বেছি ঢিলাও হ'ব নালাগে আৰু বেছি টানো হ'ব নালাগে। এয়া দেখিছেনে, মোৰ ডৌটো মঠি লোৱা হৈ গ'ল। এতিয়া এইখিনি মই প্ৰায় 15 মিনিটমানৰ বাবে ঢাক মাৰি থৈ দিম। এইকণ সময়তে মই গুজিয়াৰ ভিতৰত ভৰাবলৈ ষ্টাফিংছটো বনাই ল'ম। ইয়াৰ বাবে মই এবাটি নাৰিকল ৰুকি লোৱা ইয়াতে দি দিছোঁ আৰু এবাটি চেনি দিছোঁ আৰু লগতে চাহ খোৱা কাপৰ জোখাৰে 1 কাপ গাখীৰ দিছোঁ। আৰু এইখিনি মই একদম গেছৰ ফ্লেমটো ল' কৰি থৈছোঁ আৰু এনেদৰে লৰাই আছোঁ। যেতিয়ালৈকে শুকাই নাহে তেতিয়ালৈকে মই এইখিনি লৰাই থাকিম। এইখিনি লৰাই লাহে লাহে প্ৰায় শুকাই আহিছে। এইকণ সময়তে মই গেছটো অফ কৰি দিছোঁ। এতিয়া এইখিনি মই এখন প্লেটত কিছু সময়ৰ বাবে ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। এতিয়া আগতে ঢাকি থোৱা ময়দাৰ ডৌটো মই উদঙাই লৈছোঁ আৰু হাতেৰে আৰু অলপ দেৰি মঠি লৈছোঁ। ইয়াৰ পৰা মই এতিয়া সৰু সৰু গুটি কৰি লৈছোঁ আৰু এটা এটাকৈ বেলনা এখনত বেলি ল'ম। যিমানটো জোখত গুজিয়া বনোৱা হয় সেইটো জোখতে মই বেলি ল'ম। এয়া দেখিছেনে, মই ৰুটি বেলাৰ দৰে এইখিনি বেলি লৈছোঁ। বেলি হোৱাৰ পাছত মই এটা গুজিয়া বনাবৰ বাবে সাজ ব্যৱহাৰ কৰিম। এইটো দেখিছে, মই প্লাষ্টিকৰ সাজ লৈছোঁ। ইয়াতে মই ৰুটিটো ভৰাই দিছোঁ আৰু ইয়াত মই ভিতৰত ষ্টাফিংছখিনিও দি দিম। ইয়াৰ মাজতে মই এচামুচ ষ্টাফিংছ দি যাম। সাজটো মই এনেদৰে হেঁচা মাৰি দিছোঁ আৰু ছাইডত যিবিলাক এক্সট্ৰাকৈ ওলাই আহিছে সেইবিলাক মই এৰুৱাই দিছোঁ। ছাইডকেইটা মই বেছিকৈ হেঁচা মাৰি দিছোঁ যাতে ছাইডটো ফাটি নাযায়। এয়া দেখিছেনে, কিমান ধুনীয়াকৈ এটা গুজিয়াৰ শ্বেপ লৈ লৈছে। এনেদৰে মই গোটেইকেইটা গুজিয়া ভাজিবলৈ ৰেডি কৰি ল'লোঁ। এতিয়া এখন কেৰাহী মই গেছত তুলি দিছোঁ। তাতে অলপমান ৰিফাইন তেল দি দিছোঁ। ৰিফাইন তেলখিনি বেছি গৰম হ'বলৈ দিয়া নাই। বেছি গৰম নহওঁতে গেছৰ ফ্লেমটো একেবাৰে কমাই থৈছোঁ
আৰু গুজিয়াকেইটা মই এটা এটাকৈ দি দিছোঁ। এয়া দেখিছেনে, মই একেবাৰে ল' ফ্লেমত থৈছোঁ আৰু গুজিয়াকেইটা এনেদৰে লৰাই লৰাই মই ভাজি আছোঁ। এয়া মই প্ৰথমখিনি দিয়া গুজিয়া ভাজি লোৱা হৈ গ'ল। এনেদৰে মই গোটেইখিনি গুজিয়া ভাজি ল'লোঁ। এটা মই আপোনালোকক ভাঙি দেখুৱাইছোঁ, বহুত ক্ৰিস্পি হৈছে আৰু ভিতৰৰ ষ্টাফিংছখিনিও খাবলৈ বহুত টেষ্টি হৈছিল। আপোনালোকে যদি মোৰ গুজিয়া ৰেচিপিটো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।